हेलो वेलकम टू माय Jsvlog तो আমি আজি এটা পার্সেল অর্ডার করেছিলো পার্সেলটো আনবক্সিং কৰিম তো আপোনালোকে চাই থাকিব তো স্ক্ৰিপ্ট নকৰা কৰি আপোনালোকে চাই থাকিব লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নটিফিকেশন বেলটো অন কৰি দিব যাতে আমাৰ পৰৱৰ্তী ভিডিও আপোনালোকে দেখিবলৈ পায় তো চলো আমি ভিডিওটো আৰম্ভ কৰো तो गाइस আমি পার্সেলটো আনবক্সিং কৰিম যেটো সেলফি ষ্টিক ট্ৰিপড আছিল এইটো মালটো হৈছে এইটো তো আনবক্সিং কৰিম এইটো মালটো মালটো সেইটো সেলফি ষ্টিক এন্ড ট্ৰিপড তো এটো মই ফার্স্ট টাইম ট্ৰিপডৰ কামটো দেখুৱাইছো কি সিস্টেম আছে কি মানে ফ্যাসিলিটি আছে এইটো ধৰি লওক এটো মোবাইল ষ্টেণ্ডৰ কাম কৰিব ট্ৰিপড মোবাইল ষ্টেণ্ড হৈ গল এইটো এনেকা ইয়াত মোবাইল ষ্টেণ্ডৰ কাম কৰিব এইটো হা এটো হৈ গল তাৰ পিছত ইয়াত এটা ব্লুটুথ সিস্টেম আছে যেটো মানে টাচ কৰিলে মানে ভিডিও শুট বা ফটো শুট হয় ইয়াত সিস্টেমটো আছে ইয়াত মই আপোনালোকক দেখুৱাই আছো এইটো ইয়াত বেটাৰী আছে তাৰ পিছত এটা হৈ গল ষ্টেণ্ডৰ কাম সেলফি ষ্টিকৰ কাম কৰিব এতিয়া আৰু এটো হৰিজন্টাল ভাৰ্টিকেল দুটা সিস্টেম আছে ইয়াত চাবা বস্তু বেয়া নহয় ভাল তো বাস এইখিনিয়ে মই আনবক্সিঙৰ কিটো দেখাই দিলো সেলফি ষ্টিক এন্ড ট্ৰিপড মোবাইল ষ্টেণ্ড তো গাইস ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশন বেলটো অন কৰি দিব